কি হল তুমি কিয় মোৰ শ্বেয়াৰ আনিছ কি হল এই আজি বাবু ভিডিও চিডিও বনাব নি দিব আৰু মই ক্লাছ পাইছো মই একে খালি ভিডিও বনাব দি থাকে কিয় কি হৈছে ভিডিও বনাত কি আপত্তি নবনাব আজি বা ভিডিও এনেকে তেনেকে দেখাই দিও মোক ইছৰাম কিয় তই মোৰ লগত কাপোৰ দোকান নিদিয় কাপোৰ দোকান কৈ আছে ৰ তই এতিয়া দুটামান ভিডিও বনালি তোৰ ফলোৱাৰ্ছ বাঢ়িব তোৰ লাইক কমেণ্ট আহিব তেতিয়া তোৰ মানুহে চিনি পাব তাৰপিছত তই নতুনকে এখন কাপোৰ দোকান দিবি আৰু অনলাইনত ধুনীয়াকে ৰুমটো সজাই লবি তাৰপিছত আদি কেঁচা এইযোৰ একদম নতুন কালেকশ্যন কাপোৰ এইটো দেখিছেনে এইযোৰ বিয়াৰ ধুনীয়া কাপোৰ এইখন মেখেলা আৰু লগতে এইখন চাদৰ আপোনালোকক মানে একদম ৰেডি টু ৱেৰ মই কৰি দিছো আপোনালোকক পাৰিটো লগাই দিছো তাৰপিছত ইয়াতে আছে ব্লাউজ পিচটো দেখিছেনে ইমান ধুনীয়া এইযোৰ দাম আপোনাৰ 1700 টকা এনেকে অনলাইনত দোকান দিবি আকৌ মই যেতিয়া দোকান দিম মোৰ লগত দিবি আকৌ সহপাঠী নেজানো আপুনি মানে হেতুহে কথা মাৰি আছে কিয় অনলাইনত দোকান দিয়া বেয়া নেকি আজিকালি দেখা নাই কিমান ইউটিউবাৰ কিমান ফেচবুকত ভিডিঅ' ক্ৰিয়েটৰ চবে একেবাৰে ইমান ডাঙৰ ডাঙৰ দোকান দিছে আমিও দিম আকৌ দুজনীয়ে একেবাৰে ধুনীয়া ধুনীয়া চাদৰ মেখেলাবিলাক চবকে দেখাম কি বেয়া কথা ভাবিছো নেকি কচোন নহয় বাৰু কথা মোক একে দাম কাটিৰ ওপৰত দেখাই দিছে মানুহে মোক দাম কাটি বুলিয়ে ভাবিছে আৰু আইঅ এইটোক দেখুৱা নাই দেই দাং কাটি বুলি কিয়নো তোমাক দাং কাটি বুলি কম চুনুমাই বুলিহে কৈছো চুনুমাই এবাৰ পেনি তাত মই চুলি ষ্টেট কৰি দিম কাপোৰ কিনিম কণ্টেণ্ট মনিটাইজেশ্যনটো পাই ল'বলৈ দে কিয় মই চিন্তা কৰিছ পেনি মই তোক এনেই কৰোৱা নাই নহয় পইচা দিম পইচা অকমান জানিবি আকৌ সেই এজনী মোৰে কাম কৰা কিমান যে ভাল হ'ব আমি দুজনী একদম কাম কৰা মানুহ এজনী ৰাখিম ইমান ধুনীয়াকে এইবোৰ কাম চব কৰি দিব আমাৰ ল'ৰা ছোৱালীকেইটাক চাই দিব তোক দিছো তোক দেই একো নহয় বনাবি আকৌ দেই বনাবি তোক ভালে পাইছে চবে চাওঁ ইমান ধুনীয়া মুখখন লাজ কৰিছে দেই আমাৰ চুনুৱে ইহঁতক এনেকে টোপ দিব লাগিব নহলে কত মোৰ লগত ভিডিঅ' বনাব মই পইচা নাপাওঁ একো নাপাওঁ সিহঁতেতো জানে নহলে ভিডিঅ'ই নবনাব আকৌ ভিডিঅ' কৰি দিয়া পোৱালীজনীতো আছেই কেমেৰামেনজনী তাইকো এনেকে থাকিব লাগিব ললিপপ দিম বুলি বুজিছে নহলে মোৰ লগত সিহঁতে ভিডিঅ' বনাই দিব জানো সেইটো কাৰণে লোক দিছো এটা কথা মই ভিডিঅ'টো মনোৰঞ্জনৰ কাৰণে বনাইছো আপোনালোকে কোনো গাত পাতি নলব দেই মই কাপোৰ দিয়া মানুহক কাপোৰ দোকান দিয়া মানুহক বা অন্য ব্যৱসায় কৰা মানুহক কিন্তু হাঁহিবলৈ ভিডিঅ'টো বনোৱা নাই আমি মানে এনেই কন্টেন্ট হিচাপে বনাবলৈ কাৰণেহে এই ভিডিঅ'টো বনাইছো একো বেয়া কাম হোৱা নাই আজিৰ যুগত সকলোৱে কৰ্ম কৰি খাইছে কোনো চোৰ ডকাইত কৰি খোৱা নাই আৰু মই হাঁহাও নাই বাৰু মই ঠিক কথাই কৈছো নহয় জানো আজিকালি ভিডিঅ' ক্ৰিয়েটৰ বিলাকে সকলোৱে দোকান দিছে নিজৰ উপাৰ্জনৰ পথ নিজে বাছি লৈছে সেইটো একো বেয়া কথা নহয় ভাল কথাহে সেইটো কাৰণে মই এনেই ভিডিঅ'টো বনালো আৰু আপোনালোকৰ যদি কোনোবাই বেয়া পায় তেতিয়াহ'লে ক্ষমা কৰিব যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব এইকেইদিন আমি এনেকে ভিডিঅ' দিবলৈ চেষ্টা কৰিছো যদি ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে নিশ্চয় ফলো কৰি দিব আৰু লাইক এটা কৰি দিব নাপাহৰিব আৰু তেনেকে ভিডিঅ' দি থাকিম আপোনালোকে চাই যাব দেই কি হল তুমি কিয় মোৰ শ্বেয়াৰ আনিছ কি হল এই আজি বাবু ভিডিও চিডিও বনাব নি দিব আৰু মই ক্লাছ পাইছো মই একে খালি ভিডিও বনাব দি থাকে কিয় কি হৈছে ভিডিঅ' বনাত কি আপত্তি নবনাব আজি বা ভিডিও এনেকে তেনেকে দেখাই দিও মোক ইছৰাম কিয় তই মোৰ লগত কাপোৰ দোকান নিদিয় কাপোৰ দোকান কৈ আছে ৰ তই এতিয়া দুটামান ভিডিঅ' বনালি তোৰ ফলোৱাৰ্ছ বাঢ়িব তোৰ লাইক কমেণ্ট আহিব তেতিয়া তোৰ মানুহে চিনি পাব তাৰপিছত তই নতুনকে এখন কাপোৰ দোকান দিবি আৰু অনলাইনত ধুনীয়াকে ৰুমটো সজাই লবি তাৰপিছত আদি কেঁচা এইযোৰ একদম নতুন কালেকশ্যন কাপোৰ এইটো দেখিছেনে এইযোৰ বিয়াৰ ধুনীয়া কাপোৰ এইখন মেখেলা আৰু লগতে এইখন চাদৰ আপোনালোকক মানে একদম ৰেডি টু ৱেৰ মই কৰি দিছো আপোনালোকক পাৰিটো লগাই দিছো তাৰপিছত ইয়াতে আছে ব্লাউজ পিচটো দেখিছেনে ইমান ধুনীয়া এইযোৰ দাম আপোনাৰ 1700 টকা এনেকে অনলাইনত দোকান দিবি আকৌ মই যেতিয়া দোকান দিম মোৰ লগত দিবি আকৌ সহপাঠী নেজানো আপুনি মানে হেতুহে কথা মাৰি আছে কিয় অনলাইনত দোকান দিয়া বেয়া নেকি আজিকালি দেখা নাই কিমান ইউটিউবাৰ কিমান ফেচবুকত ভিডিঅ' ক্ৰিয়েটৰ চবে একেবাৰে ইমান ডাঙৰ ডাঙৰ দোকান দিছে আমিও দিম আকৌ দুজনীয়ে একেবাৰে ধুনীয়া ধুনীয়া চাদৰ মেখেলাবিলাক চবকে দেখাম কি বেয়া কথা ভাবিছো নেকি কচোন নহয় মোক একে দাম কাটিৰ ওপৰত দেখাই দিছে মানুহে মোক দাম কাটি বুলিয়ে ভাবিছে আৰু আইঅ এইটোক দেখুৱা নাই দেই দাং কাটি বুলি কিয়নো তোমাক দাং কাটি বুলি কম চুনুমাই বুলিহে কৈছো চুনুমাই এবাৰ পেনি তাত মই চুলি ষ্টেট কৰি দিম কাপোৰ কিনিম কণ্টেন্ট মনিটাইজেশ্যনটো পাই ল'বলৈ দে কিয় মই চিন্তা কৰিছ পেনি মই তোক এনেই কৰোৱা নাই নহয় পইচা দিম পইচা অকমান জানিবি আকৌ সেই এজনী
মোৰে কাম কৰা কিমান যে ভাল পাওঁ আমি দুজনী একদম কাম কৰা মানুহ এজনী ৰাখিম ইমান ধুনীয়াকে এইবোৰ কাম চব কৰি দিব আমাৰ ল'ৰা ছোৱালীকেইটাক চাই দিব তোক দিছো তোক দেই একো নহয় বনাবি আকৌ দেই বনাবি তোক ভালে পাইছে চবে চাওঁ ইমান ধুনীয়া মুখখন লাজ কৰিছে দেই আমাৰ চুনুৱে ইহঁতক এনেকে টোপ দিব লাগিব নহলে কত মোৰ লগত ভিডিঅ' বনাব মই পইচা নাপাওঁ একো নাপায় সিহঁতেতো জানে নহলে ভিডিঅ'ই নবনাব আকৌ ভিডিঅ' কৰি দিয়া পোৱালীজনীতো আছেই কেমেৰামেনজনী তাইকো এনেকে ঠগিব লাগিব ললিপপ দিম বুলি বুজিছে নহলে মোৰ লগত সিহঁতে ভিডিঅ' বনাই দিব জানো সেইটো কাৰণে লোক দিছো এটা কথা মই ভিডিঅ'টো মনোৰঞ্জনৰ কাৰণেহে বনাইছো আপোনালোকে কোনো গাত পাতি নলব দেই মই কাপোৰ দিয়া মানুহক কাপোৰৰ দোকান দিয়া মানুহক বা অন্য ব্যৱসায় কৰা মানুহক কিন্তু হাঁহিবলৈ ভিডিঅ'টো বনোৱা নাই আমি মানে এনেই কন্টেন্ট হিচাপে বনাবলৈ কাৰণেহে এই ভিডিঅ'টো বনাইছো একো বেয়া কাম হোৱা নাই আজিৰ যুগত সকলোৱে কৰ্ম কৰি খাইছে কোনো চোৰ ডকাইত কৰি খোৱা নাই আৰু মই হাঁহাও নাই বাৰু মই ঠিক কথাই কৈছো নহয় জানো আজিকালি ভিডিঅ' ক্ৰিয়েটৰ বিলাকে সকলোৱে দোকান দিছে নিজৰ উপাৰ্জনৰ পথ নিজে বাছি লৈছে সেইটো একো বেয়া কথা নহয় ভাল কথাহে সেইটো কাৰণে মই এনেই ভিডিঅ'টো বনালো আৰু আপোনালোকৰ যদি কোনোবাই বেয়া পায় তেতিয়াহ'লে ক্ষমা কৰিব আৰু যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব এইকেইদিন আমি এনেকে ভিডিঅ' দিবলৈ চেষ্টা কৰিছো যদি ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে নিশ্চয় ফলো কৰি দিব আৰু লাইক এটা কৰি দিব নাপাহৰিব আৰু তেনেকে ভিডিঅ' দি থাকিম আপোনালোকে চাই যাব দেই কি হল এজনী কিয় মৰচেৰা টানিছ কি হল এই ৰাতিপুৱা মোক ভিডিঅ' চিডিঅ' বনাব নিদিব আৰু মই লাজ পাইছো মই একে খালি ভিডিঅ' বনাব দি থাকে কিয় কি হৈছে ভিডিঅ' বনাত কি আপত্তি নবনাব আজিপা ভিডিঅ' যেনেকে তেনেকে দেখাই দিয়ে মোক ইছ ৰাম কিয় তই মোৰ লগত কাপোৰ দোকান নিদিয় কাপোৰ দোকান কৈ আছো ৰ তই এতিয়া দুটামান ভিডিঅ' বনালি তোৰ ফলোৱাৰ্ছ আহিব তোৰ লাইক কমেণ্ট আহিব তেতিয়া তোৰ মানুহে চিনি পাব তাৰপিছত তই নতুনকে এখন কাপোৰ দোকান দিবি আৰু অনলাইনত ধুনীয়াকে ৰুমটো সজাই লবি তাৰপিছত আনি কেঁচা এইযোৰ একদম নতুন কালেকশ্যন কাপোৰ এইযোৰ দেখিছেনে এইযোৰ বিয়াৰ ধুনীয়া কাপোৰ এইখন মেখেলা আৰু লগতে এইখন চাদৰ আপোনালোকক মানে একদম ৰেডি টু ৱেৰ মই কৰি দিছো আপোনালোকক পাৰিটো লগাই দিছো তাৰপিছত ইয়াতে আছে ব্লাউজ পিচটো দেখিছেনে ইমান ধুনীয়া এইযোৰ দাম আপোনাৰ 1700 টকা এনেকে তই অনলাইনত দোকান দিবি আকৌ মই যেতিয়া দোকান দিম তই মোৰ লগত দিবি আকৌ সহপাঠী নেজানো আপুনি মানে সেইটোহে মাথা মাৰি আছে কিয় অনলাইনত দোকান দিয়া বেয়া নেকি আজিকালি দেখা নাই কিমান ইউটিউবাৰ কিমান ফেচবুকত ভিডিঅ' ক্ৰিয়েটৰ চবে একেবাৰে ইমান ডাঙৰ ডাঙৰ দোকান দিছে আমিও দিম আকৌ দুজনীয়ে একেবাৰে ধুনীয়া ধুনীয়া চাদৰ মেখেলাবিলাক চবকে দেখাম কি বেয়া কথা ভাবিছো নেকি কচোন মোক একে দাম কাটিৰ ওপৰত দেখাই দিছে মানুহে মোক দাম কাটি বুলিয়ে ভাবিছে আৰু আইঅ এইটোক দেখুৱা নাই দেই দাং কাটি বুলি কিয়নো তোমাক দাং কাটি বুলি কম চুনুমাই বুলিহে কৈছো চুনুমাই এইবাৰ পেহি তাত মই চুলি ষ্ট্ৰেট কৰি দিম কাপোৰ কিনিম কণ্টেণ্ট মনিটাইজেশ্যনটো পাই ল'বলৈ দে কিয় মই চিন্তা কৰিছ পেহি মইতো কেনেই কোৱা নাই নহয় পইচা দিম পইচা অকমান জানিবি আকৌ সেই এজনী মোৰে কাম কৰা কিমান যে ভাল পাওঁ আমি দুজনী একদম কাম কৰা মানুহ এজনী ৰাখিম ইমান ধুনীয়াকে এইবোৰ কাম চব কৰি দিব আমাৰ ল'ৰা ছোৱালীকেইটাক চাই দিব তোক দিছো তোক দেই একো নহয় বনাবি আকৌ দেই বনাবি তোক ভালে পাইছে চবে চাওঁ ইমান ধুনীয়া মুখখন লাজ কৰিছে দেই আমাৰ চুনুৱে ইহঁতক এনেকে টোপ দিব লাগিব নহলে কত মোৰ লগত ভিডিঅ' বনাব মই পইচা নাপাওঁ একো নাপায় সিহঁতেতো জানে নহলে ভিডিঅ'ই নবনাব আকৌ ভিডিঅ' কৰি দিয়া পোৱালীজনীতো আছেই কেমেৰামেনজনী তাইকো এনেকে ঠগিব লাগিব ললিপপ দিম বুলি বুজিছে নহলে মোৰ লগত সিহঁতে ভিডিঅ' বনাই দিব জানো সেইটো কাৰণে লোক দিছো এটা কথা মই ভিডিঅ'টো মনোৰঞ্জনৰ কাৰণেহে বনাইছো আপোনালোকে কোনো গাত পাতি নলব দেই মই কাপোৰ দিয়া মানুহক কাপোৰৰ দোকান দিয়া মানুহক বা অন্য ব্যৱসায় কৰা মানুহক কিন্তু হাঁহিবলৈ ভিডিঅ'টো বনোৱা নাই আমি মানে এনেই কন্টেন্ট হিচাপে বনাবলৈ কাৰণেহে এই ভিডিঅ'টো বনাইছো একো বেয়া কাম হোৱা নাই আজিৰ যুগত সকলোৱে কৰ্ম কৰি খাইছে কোনো চোৰ ডকাইত কৰি খোৱা নাই আৰু মই হাঁহাও নাই বাৰু মই ঠিক কথাই কৈছো নহয় জানো আজিকালি ভিডিঅ' ক্ৰিয়েটৰ বিলাকে সকলোৱে দোকান দিছে নিজৰ উপাৰ্জনৰ পথ নিজে বাছি লৈছে সেইটো একো বেয়া কথা নহয় ভাল কথাহে সেইটো কাৰণে মই এনেই ভিডিঅ'টো বনালো আৰু আপোনালোকৰ যদি কোনোবাই বেয়া পায় তেতিয়াহ'লে ক্ষমা কৰিব আৰু যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব এইকেইদিন আমি এনেকে ভিডিঅ' দিবলৈ চেষ্টা কৰিছো যদি ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে নিশ্চয় ফলো কৰি দিব আৰু লাইক এটা কৰি দিব নাপাহৰিব আৰু তেনেকে ভিডিঅ' দি থাকিম আপোনালোকে চাই যাব দেই